হেল্ল' বন্ধুসকল, এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকলৈ লৈ আহিছোঁ মই আপোনালোকে প্ৰথম যেতিয়া ইউটিউবত এটা একাউণ্ট খোলে বা চেনেল ক্ৰিয়েট কৰে তেতিয়া চেনেলটোৰ ইণ্ট্ৰ কেনেদৰে বনাব সেই বিষয়ত দুটা এপৰ সহায়ত মই আপোনালোকক অতি সুন্দৰভাৱে কেনেদৰে ইণ্ট্ৰ বনোৱা হয় তাক জনাম। ইতিমধ্যে কৈ হয় আপোনালোকৰ এপ দুটা হৈছে, এটা হৈছে ফ্লাইং লগো বিল্ডাৰ এটা অ'পেন কৰিছোঁ, অ'পেন হৈছে। প্ৰথম কীবৰ্ড চিলেক্ট কৰিব কৈছে, ইয়াৰ পৰা টানি নি ৱৰ্ডখিনি আমাক লিখিব কৈছে। মই লিখিম এতিয়া এয়া লিখিছোঁ, লিখা হৈ গৈছে ইতিমধ্যে। ইয়াৰ কাৰণে ছেকেণ্ড ষ্টেপত নিছোঁ। ছেকেণ্ড ষ্টেপত আখৰখিনি কেনেকৈ ঘূৰিব, চিলেক্ট টু এনিমেশ্যন এনেকৈ চিলেক্ট কৰিলোঁ। বেকগ্ৰাউণ্ড চিলেক্ট কৰিব কৈছোঁ, ব্লেক কৰিলোঁ। এতিয়া চাব কি সুন্দৰকৈ এনিমেশ্যন হৈ যায়। আপোনালোকে দেখিলে যে এই এপটোৰ সহায়ত অতি সহজে আপোনালোকে আপোনাৰ চেনেলৰ ইণ্ট্ৰ বনাবলৈ সক্ষম হ'ব। আৰু দ্বিতীয় এপটো হৈছে, এই এপটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আৰু দ্বিতীয় এপটো হৈছে যে এনিমেটেড টেক্সট। অ'পেন কৰিছোঁ, অ'পেন কৰাৰ পাছত ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰাৰ পিছত ইয়াত কিছুমান লিখাই থাকে, সেইখিনি আমি এডিট কৰিব পাৰোঁ। এডিট কৰিলে মই লিখিছোঁ টেকনিকেল মোৰ চেনেলটোৰ নামে লিখিছোঁ। লিখাৰ পাছত সেয়া দেখিলে ইয়াক আমি চেঞ্জ কৰিব পাৰোঁ, এনিমেশ্যন চেঞ্জ কৰিব পাৰোঁ। ইয়াত বহুত বিভিন্ন ধৰণৰ ফিচাৰ্ছ আছে, আপোনালোকে নিজে কৰি চালে গম পাব। কালাৰ চেঞ্জ কৰিব পাৰি, এয়া দেখিছে কি সুন্দৰভাৱে এনেধৰণে বহুতো ইফেক্ট আছে। এই ইফেক্টসমূহ আপোনালোকে ইউজ কৰিব পাৰিব। এনেধৰণৰ ইফেক্টো আছে। গতিকে এই সকলোবোৰ এই এপ দুটা লিংক মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ ডাউনলোড কৰি ল'ব। থেংক ইউ।